ৰবাচোন তোমাৰ লগত এটা কথা আছিল ক'ব পাৰিম নে কোৱা সোনকালে আৰু আপোনাকতো মই চিনি নাপাওঁ তথাপিও কি কথা কোৱা নহ'লে মোৰ কলেজত যাব দেৰি হ'ব ঠিক আছে তেনেহ'লে আজি নকওঁ অহাকালি ক'ম আৰু চিনাকি হ'ম ঠিক আছে তেতিয়াহ'লে অহাকালি সোনকালে আহিম আৰু আপোনাৰ কি কথা ক'ব লগা আছে ক'বা ক'ত গৈছিলা তুমি ইমান দিন মই আহি ঘূৰি গৈ আছোঁ ৰ'বা আপুনি সেই গছডালৰ তলত থাকাগৈ মই মন্দিৰত সেৱা কৰি আহি চব কথা কৈ আছোঁ তুমি মোক আপুনি বুলি নক'লে হ'ব তুমি বুলিয়ে ক'বা বাৰু এইবোৰ বাদ দিয়া তোমাৰ নামটো কি সোধাই হোৱা নাই মোৰ নাম প্ৰিয়া আৰু তোমাৰ মোৰ নাম বিকি এতিয়া শুনা তুমি সোধাৰ প্ৰশ্নৰ উত্তৰ কোৱা মোৰ জ্বৰ হৈ আছিল মেডিকেলত আছিলোঁ সেইকাৰণে অহা নাছিলোঁ চৰি মই তোমাক এনে খং কৰি আছিলোঁ পাছে এতিয়া ভাল পাইছানে জ্বৰ পাইছ পিছে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ ধনবিলত আৰু তোমাৰ মোৰ ঘৰ পাণবাৰী এতিয়া পিছে কথা পাতি থাকিবা নে যাবা চিনাকি হ'লেও এতিয়া তোমাৰ নাম্বাৰটো দিব পাৰিবা নেকি অ'কে লৈ লোৱা 600 তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল আৰু আজিৰ পৰা আমি ফ্ৰেণ্ড অ'কে এতিয়া বাই হেল্ল' তুমি ইয়াত যে ক'ৰবাত গৈছিলা নেকি ক'তো যোৱা নাই এনেই অলপ ফুৰি আহিলোঁ এয়া মোৰ ফ্ৰেণ্ড ৰক্তিম হয় বান্ধৱী সুনিতা হাই দে তেতিয়াহ'লে আমি গৈ থাকোঁ
ঐ সেই ছোৱালীজনী কোন হয়তো কোন ছোৱালী তই প্ৰিয়াৰ কথা কৈছ তাই মোৰ বান্ধৱী হয় কিন্তু মই তাইক ভাল পাই পেলাইছোঁ কিন্তু মই তাইক কথাটো ক'ব পৰা নাই কৈ দে গৈ তই যে তাইক ভাল পাৱ নাই ভয় লাগে কিজানি তাইক কথাটো ক'লে আমাৰ বন্ধুত্বৰ সম্পৰ্কটো নোহোৱা হৈ যাব তথাপিও এবাৰ কৈ চাব পাৰ ব'ল এতিয়া যাওক ব'ল ঐ সেই ল'ৰাজন কোন আছিল কোনজন তুই যে কথা পাতিছিলি বিকি সি মোৰ বন্ধু হয় কিয় কাৰণ তাক চালে তেনেকুৱা নালাগে কেনেকুৱা লাগে তেনেহ'লে সি তোক ভাল পোৱা যেন লাগে তই ঠিক মই ভবা কথাটোকে কৈছ তইচোন এটা কথা কৈ প্ৰমাণ চাব পাৰ কথাটো সঁচা নে মিছা সঁচা হ'লেতো ভালেই হয় কি কচোন আমাৰ যে বন্ধু বিকা তই তাক সুধি কেনে বিকিৰ আগত নি বিয়ে বুলি ক'বা আৰু সি কেনেকুৱা কৰে গম পাবা কি মানে মোৰ এটা কাম কৰি দিব লগা আছে কি কাম মানে মোৰ এজন বন্ধু আছে সি মোক ভাল পোৱা যায় কিন্তু সি মোক হ'ব দিয়া তুমি আহিলা মই যে কৈছিলোঁ চিনাকি কৰি নিম বুলি এয়া মোৰ বিয়ে বিকাশ আৰু বিকাশ এয়া মোৰ বন্ধু হাই হেল্ল' যোৰাটো ধুনীয়া লাগিছে তোমালোকে থাকা মোৰ অলপ কাম আছে ঐ বিকি ৰবাচোন सा भाई আমি কোনো জিএফ বিএফ নহয় আমি জাস্ট ফ্ৰেণ্ড হে তই তাক ভাল পোৱা নে নোপোৱা তাকে প্ৰমাণ চালে ভাল পালে ডাইৰেক্ট কৈ দিব লাগে ভয় লাগিছিল কিজানিবা আমাৰ বন্ধুত্বৰ সম্পৰ্কটো হেৰাই যায় বাৰু তোমালোকে এতিয়া থাকা মোৰ অলপ কাম আছে মই গৈ থাকোঁ তুমি যদি মোক ভালে পাইছিলা কিয় কোৱা নাছিলা ক'লেচোন ভয় লাগিছিল বুলি এতিয়া ভয় লগা নাই এতিয়া আৰু কিহৰ ভয় তুমিচোন মোৰ হলাই পাগল তোমাৰ লাভ ইউ টু পাগলী হাই গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যোনে যোনে চেনেলটো নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব তো আজিলৈ বাই বাই